নমস্কাৰ সকলোলৈকে মই এটি পুৰণিখৰীয়া বিহুগীত আপোনালোকৰ আগত পৰিৱেশন কৰিবলৈ লৈছোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে কমেণ্ট কৰি জনাব আৰু আমি শুধৰাবলৈ যত্ন কৰিম। এই তেতেলীৰ তলতে কৰোঁ তাতে বাতি পাহৰি আহিলোঁ কুচি ঐ গোবিন্দাই ৰাম। এই কুচিৰৰ লগতে পগলাই খিলালে জাৱাইৰ ঘৰলৈ গুচি ঐ গোবিন্দাই ৰাম। হে মাৰৰ ঘৰলৈ যাৱ তই পাগলী বাটত সাপে দিয়ে ধৰিম ঐ গোবিন্দাই ৰাম। বাটত সাপে দিয়ে ধৰ তই পগলা হাবিত লৰে মাৰি সোমাম ঐ গোবিন্দাই ৰাম। এই হাবিত লৰে মাৰি সোমাও তই পাগলী হাবিত জুয়ে লগাই দিমে ঐ গোবিন্দাই ৰাম। হাবিত জুয়ে লগাই দিয় তই পগলা ধোঁৱাৰৰ লগতে উৰিম ঐ গোবিন্দাই ৰাম। এই ধোঁৱাৰৰ লগতে উৰ তই পাগলী হাকুটি জোৰালি ধৰিম ঐ গোবিন্দাই ৰাম। এই হাকুটি জোৰালি ধৰ তই পগলা নদীত বুৰে মাৰি সোমাম ঐ গোবিন্দাই ৰাম। এই নদীত বুৰে মাৰি সোমাও তই পাগলী পল জুলুকিৰে ধৰিম ঐ গোবিন্দাই ৰাম। এই পল জুলুকিৰে ধৰ তই পগলা শামুকে খৰালি হমে ঐ গোবিন্দাই ৰাম। এই শামুকে খৰালি হৱ তই পাগলী তোকো চোনে পুৰি খামে ঐ গোবিন্দাই ৰাম। এই মোকে চোনে পুৰি খাৱ তই পগলা দুগালে দুমুখে ডাকিম ঐ গোবিন্দাই ৰাম। এই দুগালে দুমুখে ডাক তই পাগলী তেলিয়াৰ তেলেৰে গুচাম ঐ গোবিন্দাই ৰাম। ও তেলিয়াৰ তেলেৰে গুচাম ঐ গোবিন্দাই ৰাম। ধন্যবাদ। আপোনালোকে এতিয়া কুচি বুলি আমি ক'লোঁ পগলা পাৰ্বতীৰ গীতত। এতিয়া কুচিনো কি বস্তু আপোনালোকে জনাবচোন। সকলোৱে কমেণ্টত জনাব কুচিনো কি হয়। গতিকে আমি জনালে কৃতাৰ্থম হ'ম আৰু বহুতো নজনালোকে জানিব পাৰিলে উপকৃত হ'ব। আকৌ এটি বিহু নামেৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।